ফোন আহি আছে বাৰে বাৰে নকৰং ৰিচিভ কত আৰু ফোন কৰি থাকবি আপি কিন্তু হে নহা কথা কিয়া মহাপুৰুষ OMG আৰু ফোন আহিছে হেল্ল' বেবী মই মানে কল বেক কৰিম বুলি ভাবি আছিলোঁ এই প্লিজ ৰাগ নকৰবি না ৰে প্লিজ ৰাগ নকৰিস আৰে শুনেকতো মই তোক কল বেক কৰিম বুলিয়ে ভাবি আছিলোঁ সেইখিনি টাইমতে আৰু তই ফোন কৰলি অঁ বেবী মই কোনোদিন মিছা কথা নকওঁ তইতো জানিস কি ফোন ৰিচিভ কৰোঁতে ইমান দেৰি কিয় লাগিছে হা না বেলেগ ছোৱালীৰ হোৱাটছআপ ষ্টেটাছ চাই আছা মই তোৰ বাহিৰে আৰু কাকো বেয়া চকুৰে নাচাংকে একদম সঁচা বিদ্যা শপত অঁ জলদি আনটি বেটিক কাই লাইন মাৰে তাহলে মাই বেবি মোকে চেৰাব লাগছা তই হেই ৰণী লাহে ক লাহে এই সময়ত তই যি টি কথা নকবি তই এনকে মাৰবা খুজছা নেকি তই মোক অঁ মই এতিয়া যি টি কথা কোৱা হ'লো মই জানো তহঁত ল'ৰাবোৰ স্বভাৱ একে অঁ বেবী নাই 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 ঘৰত এজনী আৰু বাহিৰত এজনী মই এতিয়াই পাপাক কৈ দি আছোঁ ৰ তোক যদি মই লাইনত নানো মোৰ নাম অমুক নহয় বেবী শুনেক তো শুনেক প্লিজ গিছে চাওঁ আকৌ পুৰা প্ৰেমত গেল পৰিয়া গিছে আৰু চেম তোক উঠাও নাপাৰোঁ আৰু মই প্ৰেমত পৰি গেলি তই পুৰা হাঁহি ওলাইছে তোৰ চালা তই আচলতে মোৰ ওপৰত জ্বলিছ ৰণী আৰে মই কি কৰিলং বে মোৰতে কি দোষ তই কাক জ্বলা বুলি কৈছ চেম মই এতিয়া পাপাক কৈ আছোঁ ৰ তই চিনি পাবি ন এতিয়া মই মাক পাপাক কৈ পেলাই তোক মই এহেকা দি আছোঁ ৰ এই অমুকি কোন তই চিনি পাবি ৰ সি চেছ আজি মল্লং মই ৰণী মোক বাচাও ভাই বাচাও GF-ৰ পাপাকো মস্ত একটা গুণ্ডা পেটিয়ে বাপকতক কবে আনিবা গৈছে বুজছা চালা মল্লং মই আজি বাচাও ভাই বাচাও মোক তই যে হ'ব এলা লাইনত আহিলি না কোনে গাৰ্লফ্ৰেণ্ডক কেনেকৈ পটাব লাগে মই তোক আইডিয়া দি আছোঁ চেম তোক যদি নপতে মোৰ আইডিয়া চেম মোৰ আইডিয়া যদি তোৰ কামত নেদে মোৰ নাম ৰদি নহয় তই খালি এপ্লাই কৰিছা হেল্ল' বেবী মই কৈ আছিলোঁ যে মই তোক আজি লং ৰাইডত লৈ যাম কৰোণাৰ পাৰে মই তোক বাহিৰত নিবাই পৰা নাই অঁ না কি কৈ বেবী সঁচা অঁ আৰু সিদিয়া একেবাৰে ৰেষ্টুৰেণ্টত লাঞ্চ কত কৰি আহিম না কি কৈছে কৰোণাই গোটেই চেছ কৰিছে গোটেই নহয় অঁ দে ৰাগ কমছে না কোৱা নাই এলা She is very excited, Ronnie. তোর আইডিয়া কামত দিছে তুহরি হেল্ল' বেবি নাই ৰণী অ' তোৰ মানে সেই ফাল্টু ফ্ৰেণ্ডজনো আহিব চাগে ন চেম মই কৈছোঁ তোৰ লগত আৰু যদি কোনোবা আহে ন মই তেতিয়াহ'লে ঘেণ্টাও নাযাওঁ মই আগতে কৈ দিছোঁ তোমাক না ৰণীৰ পৰা অলপ দূৰত থাকিবি জানো শুনিছোঁ মোৰ ফ্ৰেণ্ড জয়াৰ লগত সি নতুনকৈ টাচত আহিছে আৰু আগৰ পৰাই বুলি পম্পী আৰু অনামিকাক ডেটিঙো কৰে তোক মই কিমানবাৰ ক'ম আৰু তাৰ পৰা অলপ দূৰত থাকিবি কিন্তু বেবী বাদ দে সেইগিলা কথা স্ক্ৰীন টাচ বডি টাচ কৰা ৰণীৰ সেইগিলা হবি হ'লেও আই লাইক ইট বেবী নাই মইতো কাকো সপোনতো বেয়া চকুৰে নাচাং না ইমান লম্বা ফেক ৰাহে হৈ যায় ৰাতিকে দছফালে কি কৰিব তো লুকিয়া প্ৰেম প্ৰীতি তইতো জানিস কি না আই ফিল অনলি ফৰ ইউ নাই বেয়া কলং বেবী বেবী আজি মোক বহুত চটপটা খাব মন গৈছে বুজিছা
কিমান দিন যে হ'ল কৰণাৰ কাৰণে মই বাহিৰত ওলাবই পৰা নাই, পাৰ্লাৰটো যোৱাই নাই। আৰু এতিয়া বহুত দিন হ'ল মোক এই ৰেষ্টুৰেণ্টত বাহিৰত একো খোৱাও নাই। তুমি কৈছা তেতিয়াহ'লে মই তেনেহ'লে ওলাওঁ। ৰ'বা তুমি অকণমান 5 মিনিট পিছত আহি যোৱা। বেবী আমিতো আজি বাহিৰত যাই আছোঁগে না, তই টেনশ্যন নল'বি, মই তোক আজি চব পটা খুৱাই চাৰিম দে, টেনশ্যন নাই। আৰে মই আছোঁ না। বেবী অ'কে, তেনেহ'লে মই ৰেডি হৈ আছোঁ, তুমি আহি যোৱা অকণমান পিছত। নহ'লে পাপা ওলাই গ'লে মই তোমাক কল কৰিম, তুমি আহি যাবা। ৰণী কৰিয়া দিলি না মোৰ পকেটটো ঢিলা, তোক চায়া ল'ম মই, চায়া আছোঁ মই তোক। আপনি তো কি মিছা মিছা কথা কিন্তু কয়া ঠকাব লাগছাল চালা। এনেই নাই পকেটত পইচা। আপিকতো কিবা ৰেষ্টুৰেণ্টত নহয় আইডিয়া কয়া এইবাৰ মোৰ পকেটটো ঢিলা কৰলি তই চালা, তোক মই চায়া ল'ম ৰণী। এই